নমস্কাৰ। মই এতিয়া আহিছোঁ এখন ফুলৰ দোকানলৈ। আপোনালোকে চাওকচোন ফুল কিমান ফুল আছে, কি আছে কি নাই। আপোনালোকে চাই ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া দোকানৰ ভিতৰলৈ সোমাই গৈছোঁ। দোকানখনত কি ফুল আছে আপোনালোকে চাই লওক। এইখন এখন ফুলৰ দোকান। ইয়াতে ভেৰাইটিজ ফুল বনাই থোৱা আছে। বাস্কেট বুকে আছে। এইবিলাক হৈছে বাস্কেট বুকে। এইখন দোকানত বনাই থৈ দিছে বাস্কেট বুকে। বাস্কেটত বনাই থৈছে খৰাহী এটাত, এনেকুৱা খৰাহী এটাত বাস্কেট বুকে। এইবিলাক কৰ্ণাৰত থ'ব পাৰি, বাথৰুমৰ কোণাবিলাকত থৈ দিব পাৰি। ভাল বাস্কেট বুকে, দেখাটো ভাল লাগে। আৰু এইটো হৈছে মিডল টেবুলত, চেণ্টাৰ টেবুলত থৈ দিব পাৰি, মাজতে থৈ দিব পাৰি চেণ্টাৰ টেবুলত, দেখাত ভাল দেখি। আৰু বহুত ধৰণৰ ফুল আছে, আপোনালোকে চাই লওক। এইবিলাক বহুত ধৰণৰ ভেজ আছে, ফুলৰ ভেজ আছে, কফি মগ আছে। এই আপোনালোকে চাই আছে। এইবিলাক লতা আছে, ফুলৰ লতা আছে, এইবিলাক লতা আছে। এইবিলাক দৰ্জাত আলাব পাৰি, দৰ্জাৰ ওপৰত আলাই দিব পাৰি ধুনীয়া কৰি। এইবিলাক ৱালত আলাই দিব পাৰি, হেঙিং। এইবিলাক আছে হেঙিং, ধুনীয়া ধুনীয়া হেঙিং আছে। আপোনালোকে চাই থাকক। আৰু মই এটা ফুলৰ বুকে বনাই দেখুৱাই দিম আপোনালোকক। কেনে লাগে ভিডিঅ'টো চাই মোক ছাবস্ক্ৰাইব কৰি দিবা। মই বনাবলৈ আৰম্ভ কৰিছোঁ ফুলৰ বুকেটো। ফুলৰ বুকে কেনেকৈ বনাই, কি হিচাপত বনাব লাগে, কেনেকৈ পেক কৰিব লাগে, আপোনালোকে চাই থাকিবা। মই ভিডিঅ'টো বনাই দেখুৱাই আছোঁ। এয়া হৈছে পাত। এই পাতটো লৈ ল'ব মই, কামিনী পাত। এইটো হৈছে ফুল, এইটো হৈছে জাৰবেৰা ফুল। মই লৈছোঁ পিংক কালাৰ আৰু য়েল্ল' কালাৰ। এই য়েল্ল' কালাৰ। আপোনালোকে এনেকৈ পাতটো লৈ ল'ব, লৈ এইটো সোমাই দিব ধুনীয়া কৰি। মিডিলত এটা সোমাই দিলে, ইমানটো টানি দিব আপোনালোকে। দিলে ছাইডত পিংক কালাৰৰ ফুলটো দি দিবা, এইটো দি দিবা। এনেকৈ চাইডে চাইডে পিংক কালাৰৰ কেইটা দি দিব। এইটো বনাই আছোঁ মই, চাই থাকক আপোনালোকে কেনেকৈ বনাই। আৰু এইবিলাক বুকে বিয়া, বাৰ্থডে আৰু মিটিংবিলাকলৈ গুচি যায়। আমাৰ দোকানৰ পৰাই হওক বা বজাৰৰ মাৰ্কেটৰ পৰাই হওক, যিবিলাক দোকানত এই ফুলৰ বুকে বনায়, মানুহবিলাকে জানা মানুহবিলাকে এই বুকেটো ব্যৱহাৰ কৰে। আৰু অফিচত হওক, বাৰ্থডে গিফ্ট কৰে। আৰু বুকেটো বহুত কামৰ কাৰণে মানে দৰকাৰ হৈ পৰে। এইকেইটা মই দিলোঁ, আপোনালোকে চালে। এই মুঠাটো হ'ব লাগিব। ইয়াতে এতিয়া মই ছাইডত য়েল্ল' কালাৰ লগাই দিলোঁ, মানে হালধীয়া জাৰবেৰাটো লগাই দিলোঁ। ইয়াতে মই হালধীয়া জাৰবেৰা লগাই দিলোঁ, তলত দি দিলোঁ এনেকৈ। এইটো আমাৰ হৈ যাব এতিয়া। এইটো আপোনালোকে চাই লওক। এইটো এনেকৈ বনাই ল'লোঁ, এইটো এতিয়া মই বান্ধি দিম। এইটোত মই টেপ মাৰি দিলোঁ। এতিয়া আপোনালোকে চাই আছে, এই মুঠাটো খুলি নাযায় আৰু। এইটো টেপ লগাই দিলোঁ, ধুনীয়াকৈ টেপ লগাই দিলোঁ। ইয়াতে এতিয়া মই ৰেডি কৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এইখন পেপাৰ মই জাপি ল'লোঁ, এইটো এই বুকেটোৰ আগত দি ল'ব লাগিব। এই পেপাৰখন মই ভাঁজ কৰি ল'লোঁ ধুনীয়া কৰি। এইটো খুলি গ'ল, ফল্ড হৈ গ'ল। এইটো এতিয়া মই পেপাৰ লগাই দিলোঁ। এই পেপাৰ লাগি গ'ল, এইটো আপোনাৰ পেপাৰ লাগি গ'ল। দেখাবলৈ আপোনালোকে পেপাৰ লাগি গ'লে এতিয়া মই ফুলটো বান্ধি দিম, ৰিবনটো। এইটো মই ৰিবন লৈ ল'লোঁ, এইটো ৰিবনটোৰ মই ফুলটো বনাই আছোঁ, দেখুৱাই দি আছোঁ আপোনালোকক, চাই থাকক। ফুলটোৰ লগত এই ৰিবনটো বান্ধি দিলোঁ। এতিয়া মই ফুলটোৰ লগত ফুলটো ফুলাই দিব লাগিব। ফুলটো ফুলাই দিলে আপোনালোকৰ এইটো বুকে এটা ধুনীয়াকৈ আপোনালোকে গিফ্ট পেকিং দিবৰ কাৰণে বা বাৰ্থডেত হওক, যিকোনো বিবাহ অনুষ্ঠানত দিবলৈ আপোনালোকৰ ভাল পাব। এয়া ফুলটো মই ফুলাই দিলোঁ, আপোনালোকে চাওক। এয়া ফুলটো ফুলি গ'ল, এইটো বুকে হৈ গ'ল। আপোনালোকে চাওক, এনেকৈ নি প্ৰেজেণ্ট দিয়ে, আপোনালোকে মিনিষ্টাৰক দিয়ে,
গান্দুৱেক দিয়ে বা যিকোনো অনুষ্ঠানত দিব পাৰে, বাৰ্থডে দিব পাৰিব আপোনালোকে, বিশেষকৈ বাৰ্থডেত লৈ যায়, বিশেষকৈ মিটিঙত লৈ যায়। এই ফুলবোৰ ইমান ডিমাণ্ড। লগতে মই এই পানীয়ে হওক বা কিবা কিবি মিলাই থাকে এইটো মাৰি দিলোঁ, ফুলটো ভাল দেখা হ'ল, পেপাৰটো ভাল দেখা হ'ল, ফুলটো তাজা হৈ যাব আৰু কোনো অসুবিধা নহয়। এইটো ফুল আপোনালোকে এসপ্তাহ 10 দিনলৈ থাকি যাব। এনেকৈ আপোনালোকে এইটো ৰিবন লগাই দিলোঁ, এইটো এনেকৈ থাকিব ৰিবনটো দেখাত ভাল দেখি। আপোনালোকে যদি ভাল পাইছে মোৰ ভিডিঅ'টো চাই, আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। মই অন্য এটা ফুলৰ বিষয়ে, ফুলৰ বহুতকেইটা ভাগ আছে, বিভাগ আছে, বা ফুলৰ ৰিড বনাব লাগে, মানুহ ঢুকালে ৰিড দিয়ে, যেনে ডেড বডিটোৰ ওপৰত ৰিড দিয়ে। ৰিডৰ ওপৰত আকৌ ফুলৰ বুকেও বেলেগ ধৰণৰ আছে, চেপেটা বুকে আছে, বাস্কেট বুকে আছে। আপোনালোকক মই সকলোবোৰ দেখুৱাই দিম, চাই থাকিব মোৰ চেনেলটো ধান ধানা ধান।